প্ৰত্যেক মানুহেই জীৱনত সুখী হৈ থাকিবলৈ বিচাৰে। আমি কিছুমান সৰু সৰু কথাত মন দিলেই নিজক ভালে ৰাখিব পাৰোঁ। মই নিজৰ জীৱনত প্ৰয়োগ কৰা কেইটামান কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এলাহ ত্যাগ কৰক আৰু আপোনাৰ কামবোৰ সময়মতে কৰিবলৈ লওক। কামবোৰ সময়মতে কৰাৰ ফলত আপোনাৰ কামত কেতিয়াও সকজা নালাগে আৰু কাম কৰিবলৈ মনটো উদ্যমী হৈ থাকিব। আনৰ লগত অযথা প্ৰতিযোগিতা নকৰিব। সকলোবোৰ কাম কৰক নিজৰ ভালৰ বাবে, নিজৰ শান্তিৰ বাবে আৰু নিজৰ উন্নতিৰ বাবে। ঈৰ্ষাই আমাৰ জীৱনৰ পৰা সুখ, শান্তি সকলোবোৰ নোহোৱা কৰি পেলায়। আনৰ কৃতকাৰ্যতাত ঈৰ্ষা নকৰি সুখী হ'বলৈ শিকক আৰু ভাল কামত প্ৰশংসা কৰিবলৈ লওক। পৰচৰ্চা নকৰি আত্মসমালোচনা কৰিবলৈ লওক। সদায় কৰি থকা কামবোৰ সজাগতাৰে মন কৰক আৰু নিজৰ বাবে ক্ষতিকাৰক অভ্যাসবোৰ বিচাৰি উলিয়াই তাৰ ঠাইত ইতিবাচক অভ্যাস কিছুমান গঢ়ি তোলক। দিনটোৰ অকণমান সময় উলিয়াই আপুনি প্ৰকৃতিৰ সৈতে, জীৱ-জন্তুৰ সৈতে নাইবা আপোনাৰ কোনো ভাল লগা ব্যক্তিৰ সৈতে মুকলিমূৰীয়াকৈ কিছু সময় কটাওক। এনেকুৱা সৰু সৰু অভ্যাসবোৰে আমাৰ জীৱনটো ধুনীয়া কৰি পেলায় আৰু আপুনি হৈ পৰিব এজন সুখী ব্যক্তি।